So কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালে আছে সো মোৰ নাম শ্ৰীপুষ কৰ্ণৱ শৰ্মা আৰু আপুনি আছে খাটি অসমীয়া 2008 ইউটিউব চেনেলটোত সো আজিৰ ভিডিঅ'টোত মই আপোনালোকক শিকাম যে আপুনি লাইটৰুম কেনেকৈ ক্ৰেক কৰিব পাৰে সো লাইটৰুমটো আপোনালোকে জানে চাগে এটা ভাল ইমেজ এডিটিং এপ হয় তাত আপুনি মানে কালাৰবিলাক এডিট কৰিব পাৰে ব্লুটো লাইট ব্লু বা ডিপ ব্লু বা পাৰ্পল এনেকৈ কৰি দিব পাৰে সো আপোনালোকক মই শিকাম আজি যে সেইটো ক্ৰেক কেনেকৈ কৰিব পাৰে কিন্তু তাত কিছুমান থাকে যে আপোনালোকক প্ৰিমিয়ামলৈ আপগ্ৰেড কৰিব লাগে তেতিয়া আপুনি সেইবিলাক বস্তু ব্যৱহাৰ কৰিব পাৰে সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সবতকৈ আগত আপুনি নিজৰ গুগলটো খুলি ল'ব তাৰপিছত গুগলত গৈ পেলাই তাত টিপিব লাইটৰুম প্ৰিমিয়াম ভাৰ্জন এইটো মোৰ ইয়াত আহি আছে এইটো চাব পাৰে সো এইটোত মই ক্লিক কৰি দিম লাইটৰুম প্ৰিমিয়াম ভাৰ্জন হা টিপাৰ পিছত আপুনি চাব এই ওপৰটো নিটিপিব একদমেই নিটিপিব হ'ব এতিয়া এইটো চাওক এইটো ছেকেণ্ডটো এইটো দিছে ন এইটো shediting.com এইটো চবৰে ওলাই sheditingzone.com এইটো লিংকটোত ক্লিক কৰি দিয়ক ক্লিক কৰি দিব এটা লোড লৈ আছে বাৰু মোৰ নেটটো ঠিকে আছে ইমানো বেয়া নহয় এটা তললৈ স্ক্ৰল কৰক আৰু স্ক্ৰল কৰক কি কৰক কৰি আছো ৰখক মই নিজে স্ক্ৰল কৰি দিওঁ সো গৈ থাকিব তাৰপিছত লাষ্টত আপুনি দেখিব এইটো ডাউনলোডৰ অপশ্যন দিছে নহয় ডাউনলোডৰ অপশ্যনটোত ক্লিক কৰি দিয়ক এতিয়া এইটো এড আহিছে এডটো এই টপ ৰাইট কৰ্নাৰত টিপি পেলাই কাটি দিয়ক কাটি দিয়াৰ পিছত এইটো ওলালে নহয় এইটো চাওক এডব ফটোশ্বপ লাইটৰুম CC এইটো আপুনি ইয়াত এনেকৈ ক্লিক কৰি দিব ডাউন APK 73 MB হয় এইটো আপুনি এনেকৈ ক্লিক কৰি পেলাই এইটো ক্লিক কৰি দিব ৰখক দে মোৰ ফটোকে ডাউনলোড হৈ যাব পাৰে নহয় সো আপুনি ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ডাউনলোড হৈ যাব হা সো যেতিয়া আপুনি এপটো ইনষ্টল কৰিব তেতিয়া আপোনাৰ আগত এনেকুৱা এটা ফটো আহিব মানে আপোনাক সাইন ইন কৰিবলৈ খুজিব আপুনি প্লিজ সাইন ইন নকৰিব আপুনি ওপৰত দিছেনে টপ লেফ্ট কৰ্নাৰত এটা ক্ৰছ চাইন আছে সেই ক্ৰছ চাইনটোত টিপি দিব তেতিয়াহে আপোনাৰ প্ৰিমিয়ামটো নুখুজিব নহ'লে আপোনাক প্ৰিমিয়ামটো খুজিবও পাৰে যদি আপুনি সাইন ইন কৰি দিয়ে মই আজিলৈকে সাইন ইন কৰি চোৱা নাই সো মই নাজানো হা দোস্ত প্লিজ আপুনি সাইন ইন নকৰিব মই আপোনাক সেইটোৱে ৰেকমেণ্ড কৰিছোঁ যদি আপোনাৰ ট্ৰিকটোৱে কাম কৰে সো তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দোস্ত কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আপুনি এনেকুৱা আৰু বেলেগ ক্ৰেক কৰা ট্ৰিক্সবিলাক আপুনি পাব পাৰিব আৰু সো ধন্যবাদ আৰু ভিডিঅ'টো লাইক কৰি দিব প্লিজ